হাই ফ্ৰেণ্ডছ, আজি ৰাতিপুৱা ওলালোঁ অভয়াপুৰীৰ পৰা বঙাইগাঁও অভিমুখে। তাতে থকা বাঘেশ্বৰী মন্দিৰ, সন্যাসী পাহাৰ আৰু কি আছে দেখুৱাব তেওঁ কৈ দিছোঁ। এয়া চাওকচোন কি ধুনীয়া জংঘলৰ মাজে মাজে গৈ আছোঁ, হাবিৰ মাজে মাজে মেইন ৰাস্তাটো যায়ে ভাল লাগে। আজি বান্ধৱীজনী নাহিল, তাইৰ হেনো কাম আছে, ইমান পোৱা নোৱাৰে দিয়কচোন। আমি 6টাত ওলাই আহিছোঁ। এয়া আমি পাই গ'লোঁ বাঘেশ্বৰী দেৱীৰ মন্দিৰ। তাতে মই থালখন কিনি ল'লোঁ। ফুল, ধূপ, চাকি, ফল মূল, মিঠাই গোটেইখিনি দিছে তেওঁলোকে, মাত্ৰ 100 টকা, পইচা বেছি লোৱা নাই। এয়া মেইন গেটখন। কিন্তু কি হ'ল, এটা অসুবিধা পালোঁ, বৰষুণ দি আছিল। সেই তথাপি আমি বৰষুণৰ তলে তলে নামি গ'লোঁ। ধূপ চাকিখিনি দোকানে সিহঁত দুটাক ভালকৈ বেলেগ জেগাত থিয় কৰি আমি দুজনেই জ্বলালোঁ। এয়া মেইন থানখন দেখিছেনে, মাটিৰ ওপৰত আছে দেখোন, মানে কি বগা মাটিৰে এটা ঢাপ, তাৰে ওপৰত থানখন পাতিছে। ভালে লাগে দেখি পেলাই, চাওকচোন। তাৰে লগতে আৰু এটা মহাদেৱ, মানে মহাদেৱৰ শিৱলিংগ এডাল মানে হেৰি আছে, সাপ এডাল দি। তাতেও আৰু শিৱৰ যে আজি আৰু প্ৰথমটো সোমবাৰ শাওনৰ, তাতে আৰু মানুহখিনি ভিৰ। তাতে আমিও ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ। এয়া গোটেই মন্দিৰটো বাঘেশ্বৰী মন্দিৰ। তাৰে পাছত এয়া মহাদেৱৰ মন্দিৰটো বৰষুণ দি থকাৰ কাৰণে তিৰপল বান্ধি দিছে। আৰু এয়া ভৱন, ইয়াতে মানে বিয়া অন্নপ্ৰসন্ন কিবা কিবি কৰ্ম পাতিব পাৰে, তেওঁলোকে সুবিধা কৰি থৈ দিছে মানুহখিনিৰ কাৰণে। তাৰে বৰষুণ দি আছে, তাৰে বৰষুণৰ তলে তলে ওলাই আহিলোঁ। এইবাৰ আহি এইটো বোলে কন্যাকুমাৰীৰ মানে কি কয়, মানে ইয়াতে ব্ৰহ্মকুমাৰীবোৰ মানে সেয়া কৰে, টপ জব যে কৰে তেওঁলোকে, এইটো দেখুৱাই আনিলে ভৱনটো। ড্ৰাইভাৰ দাদাজন ভালে, তেওঁ দেখুৱাই লৈ আহিলে। গ'লোঁ ভিতৰত, সোমাই অলপ চাই মেলি এইটো এইবাৰ আমি চিধা সন্যাসী পাহাৰলৈ যাম। এয়া তেখেতে ক'লে, ভিতৰলৈ আমি সোমাই গ'লোঁ। ভিতৰত এনেকৈ এজন ব্যক্তি আছে, আমিতো নাজানো দিয়কচোন। এই ব্যক্তিজনকে চবে সেৱা কৰে বা দান পত্ৰত কিবা দিয়াতে ধূপ চাকি জ্বলোৱা নিয়ম নাই। মই দান পত্ৰতে অলপমান কিবা এটা পইচা আগবঢ়াই দিলোঁ, দি পেলাই সেৱা কৰি আমি আকৌ ওলাই আহিলোঁ সন্যাসী পাহাৰ বুলি। তাৰ পৰা আৰু মোটামুটি 2-3 কিলোমিটাৰ দূৰত। এইবাৰ আহি সেই পাহাৰখনলৈ যে উঠি আছোঁ আমি এতিয়া। ড্ৰাইভাৰ দাদাজনে যোৱাকালিয়ে বোলে গৈছিল, তেওঁ আৰু গোটেইখিনি চিনিয়ে পায়। আমি গৈ পালোঁ সন্যাসী বাবাৰ মন্দিৰ আৰু সন্যাসী পাহাৰ। সন্যাসী বাবা মানে আমাৰ ভোলা বাবা, মানে মহাদেৱৰে আন এটা নাম, সন্যাসী দেৱ। উঠি গ'লোঁ। ইয়াতে মানে কি 7 মিনিটমান উঠিব লাগে, উঠি যাব লাগে, বেছি হেৰি নহয়। শিলৰে ধুনীয়াকৈ চিৰি বনাই থৈ দিছে। চিৰিবোৰ কিন্তু শিলৰ, ইটাৰ নহয়। আৰু দুয়োফালে একদম জংঘল। এয়া লিখি থৈছে আই লাভ সন্যাসী পাহাৰ। ভালে লাগে দেখি। বেছি নহয়, প্ৰায় 10 মিনিটৰ ভিতৰতে পাই গ'লোঁ। কিন্তু তাতেও কি হ'ব, মহাদেৱৰ মন্দিৰ, শাওনৰ প্ৰথম সোমবাৰ, জানেই ভিৰ। কিন্তু উপায় নাই, কিবা এটা কৰি অলপমান সেৱা এটা জনাই বাবা আমি ওলাই আহিলোঁ। তাৰ পৰা আকৌ এই কি কয় আপোনাৰ অভয়াপুৰীলৈ। তাৰ পৰা আমি আবেলি ট্ৰেইনত উঠি ঘৰলৈ যাম। আজি এইখিনি আছিল, বাই বাই।